এইটো চাগে মোৰ প্ৰথম ভিডিঅ' হ'বলৈ গৈ আছে। এনেকুৱাতো ভিডিঅ' বনোৱাই নাযায় মেইনলি। আজি মই চাংচাৰিৰ পৰা হাজো গৈ আছোঁ এখন বিয়া খাবৰ কাৰণে। আৰু মোৰ দাদা আহি আছে মোৰ লগত। দাদা আৰু মই দুয়োটাই বিয়া খাবলৈ যাম। আচলতে এইটো জেগাত মোৰ 3 মাহে হ'ল এতিয়ালৈকে মই কোনো আউটডোৰ ফটো ভিডিঅ' লোৱা হোৱা নাই। চ' মই ফাইনেলি ভাবিলোঁ যে আপোনালোককো এই জেগাটো অকণমান দেখুৱাই দিওঁ, মোৰ ৰুমৰ জেগা। আৰু চালিয়া বাইক এটা লৈ আমাৰ ছাৰে এণ্ট্ৰি মাৰিলে। দাদা কথাকে কৈছোঁ। মই এটা কুৱেশ্যন কৰিছিলোঁ, দেখিবলৈ হিৰ' টাইপ লাগিছেনে? সি কৈছে ঠাণ্ডাত মৰিবি, এইটো আগতে আজি মই সেই ঘৰখনলৈকে 15 বছৰ পাছত যাবলৈ ওলাইছোঁ। সৰুতে এবাৰ মা দেউতাৰ লগত গৈছিলোঁ। তাৰপাছত মোৰ মা দেউতাটো বাৰু গ'ল, কিন্তু মোৰহে ইমান এটা মোৰ এটা কথা প্ৰায় মনলৈ আহে, যদি তেজৰ সুগন্ধি বিচাৰি যদি সম্পৰ্কবোৰ গঢ়ি তোলা হ'ল হয়, তেতিয়া হয়তো এইবিলাক মৰমৰ পৰা বঞ্চিত হ'লো হয়। আৰু মোৰ যেতিয়া 6 বছৰ আছিলে, তেতিয়াৰ পৰা এতিয়ালৈকে হয়তো এই সম্পৰ্ক যে বনি আছে। আৰু মই বাবুক কৈছিলোঁ যে বিয়া পাছতো খাম, তই মোক কিবা এটা খোৱা। মৰ্ণিং শ্বিফ্ট আছিলে, 5টা বজাত উঠি নিজকে ৰেডি কৰি, ৱাও। ফাইনেলি মই খাই মেলি ৰেডি হ'লোঁ। আৰু এতিয়া আমি ভাবিছোঁ যে কইনাৰ কাৰণে গিফ্ট কি লওঁ। আৰু ভাবি চিন্তি এখন ভাল গিফ্টৰ দোকানলৈ গ'লোঁ। দাদাই কিবা আলোচনা কৰি পিনে গিফ্ট এটা লৈ ল'লে। আৰু লৈ লোৱাৰ পাছত মই বাহিৰতে অকণমান থিয় দিছোঁ, কাৰণ ইমান দূৰ গাড়ীত আহিছোঁ, ভাগৰ লাগি গৈছে মানে। তাৰপাছত দাদাৰ মানে কেইজনমান চিনাকি মানুহ ইয়াত লগ পাই গ'লোঁ। সি ভিডিঅ' চিডিঅ' বনাই যে, ভিডিঅ' থোৰে হেনো তাক চিনি পায়। বিয়া ঘৰ আহি পালোঁ। তাৰপাছত মোৰতো একদম পূৰা বাচপন মনত পৰি গৈছে, যেতিয়া মই একদম সৰু আছিলোঁ, এইবিলাকত দৌৰা দৌৰি কৰি ডাঙৰ হৈছোঁ মানে। খুব বেছি অহা হৈছিলে সৰুতে।